এয়া আজি বনাম শিঙি মাছ আৰু নৰসিংহৰ জোল। মাছখিনি বাছি আনি ধুই নিমখ হালধি সানি ভাজি ল'ম। কেৰাহী গৰম দিছোঁ। কেৰাহী গৰম হৈ গ'ল। এয়া মোৰ মাছখিনি ভজা হৈ গ'ল। এইখিনি হ'ল নৰসিংহৰ পাত। এইখিনি আলু টুকুৰা টুকুৰিকৈ কাটি লৈছিলোঁ। এইখিনি আগত ভাজি উলিয়াম। এয়া মোৰ মাছ আৰু আলু ভজা হৈ গ'ল। এইখিনি হ'ল আদা নহৰু আৰু পিঁয়াজ এটা আৰু জলকীয়া দুটা। এইখিনি হ'ল নৰসিংহৰ পাত। নৰসিংহৰ পাতৰ লগত দিছোঁ আদা আৰু নহৰু। এইখিনি মিক্সিত পেষ্ট কৰি লওঁ। এইখিনি হৈ গ'ল। এইটো কেৰাহী গৰম দিছোঁ। এটা পিঁয়াজ আৰু এটা জলকীয়া দিছোঁ আৰু তেতিয়া লোৱা আলুখিনি আকৌ পিঁয়াজৰ লগত ভাজি ল'ম। আলু ভজা হৈ গ'ল। নৰসিংহৰ পাতখিনি ইয়াতে দি দিলোঁ। অলপমান পানীটো শুহিলে আৰু আকৌ অলপ পানী দিম। এতিয়া আকৌ অলপ পানী দিলোঁ। এইখিনি অলপমান পানীটো শুহি গ'লে আকৌ অলপ পানী দিম। এইখিনি নিমখ দিলোঁ সোৱাদ অনুসৰি। অকণমান হালধি দিলোঁ। হালধি বেছি দিব নালাগে। ইয়াতে আগতে অলপ পানী দিছিলোঁ আৰু এতিয়া অলপ দিলোঁ। মাছ মই আগতে কটুৰা দিছোঁ আৰু দুটামান দিলোঁ। সেইখিনি মোৰ দেখিব নহ'ল। পানীখিনি উতলাই নমাই থ'ম। হৈ গ'ল।